আজি হৈছে দেওবাৰ। ৰাতিপুৱাই ভাবিলোঁ আজি দোকান নাযাওঁ। পিছে আজি উঠাও দেৰি 7টামান বাজিলে। ভাবিলোঁ ৰাতিপুৱা সোনকালে যোৱা সেইবাবে ঘৰত একো কামেই নহয়। ঘৰ ঝাৰু দিয়াৰ লগতে বাৰীঘৰবোৰ অলপমান চাফ চিকুণ কৰিলোঁ। গোটেই গছ লতাই ভৰ্তি হৈ গৈছে আৰু বিশেষকৈ মানুহ নাথাকৰ বাবে কাম কৰিবলৈ মানুহো নাই আৰু মাও কৰিব নোৱাৰে। আৰু মই যেতিয়া মোৰ সময়ো নহয় ৰাতিপুৱা ওলাই যাওঁ বাবে, আৰু আজি সময় পাই এইবোৰ চাফ চিকুণ কৰি ল'লোঁ। বেৰখন ভাঙি অলপমান গছ গছনি আছিলে এইবোৰ চাফ চিকুণ কৰিলোঁ। বিশেষকৈ মই ইমানখিনি কৰিব নোৱাৰোঁ। কাম কৰা মানুহ লগালেও মাইকী মানুহ দেখি পাল মাৰে। সেইবাবে কাম কৰা মানুহ লগাবলৈ ভয় লাগে। নিজে যিমানখিনি পাৰোঁ কৰিব চেষ্টা কৰোঁ। আৰু কাপোৰ অলপমান ধুই ল'লোঁ আৰু চাহ খাবলৈ সময় পোৱা নাই। এতিয়া জলপান অলপমানকৈ খাই ল'লোঁ আৰু লগতে ধুমুচ মাৰি আছোঁ। বেছি কাম কৰা মানুহ মাতিছিলোঁ কেইবাজনো, নহাৰ বাবে এতিয়া নিজে যিমানখিনি যেতিয়া সময় পাওঁ তেতিয়াই এতিয়া ধুমুচ মাৰোঁ। পিছে ধুমুচ নহয় লোহাৰ ৰিং আছিলে, সেইটোকে বনাই ল'লোঁ। আৰু এই ঘৰটো দেখিছে নহয়, সিদিনাখন অহা বতাহজাকৰ গোটেই ঘৰটো টিংখিনি চলাই পেলালে। সেইবাবে নতুন ঘৰটো নোলোৱাকৈ তাতে থাকিবলগীয়া হ'ল। এতিয়া পুৰণা ঘৰত গোটেই পানী পৰে। আৰু এয়া ভাবিছোঁ এতিয়া দোকান যাওঁ বুলি, সেইবাবে লিষ্ট এখন লিখি লৈছোঁ। দোকানৰ বস্তু নাইকিয়া হৈ আছে।